हेलो गाइस, आशा কৰিছোঁ সকলোৱে ভাল আছে। আজি মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকক। ফেচবুকৰ ভিডিঅ' কেনেকৈ ডাউনলোড কৰে। বহুতে ভাবি থাকে যে ফেচবুকৰ পৰা মই ভিডিঅ' ডাউনলোড কৰিম, কিন্তু নোৱাৰে। একেবাৰে ইজি, একেবাৰে সহজ উপায়েৰে ডাউনলোড কৰিব পাৰিব। প্ৰথমতে ফেচবুক অ'পেন কৰি লওঁ। ফেচবুক অ'পেন কৰিলোঁ, পিছত এটা ভিডিঅ' লৈ যাওঁ। নেট শ্ল' অলপ পলম হৈ আছে। এইখন ভিডিঅ'লৈ মন কৰক, এইখন ডাউনলোড কৰিব বুলি ভাবিছে। ইয়াত চাওক, এইখন মাৰিব, 3 ডট বুলি তাত আছে দিয়া। তাৰপিছত ইয়াত অহাৰ পিছত কপি লিংক মাৰিব। কপি লিংক মৰাৰ পিছত আপুনি প্লে ষ্টৰত যাব, গৈ এটা এপ ডাউনলোড কৰিব লাগিব, ডাউনলোডাৰ বুলি। এইখনত মাৰিব। মৰাৰ পিছত আপুনি URL-ত আহিব। অহাৰ পিছত ইয়াত পেষ্ট মাৰি ডাউনলোড মাৰিলে হৈ গ'ল। অলপ সময় টাইম লাগিব, অলপ পিছতে আপুনি গেলাৰীত চালেই পাব ভিডিঅ'খন আপোনাৰ গেলাৰীত আহিছে। আপুনি এপখন ডাউনলোড কৰিব প্লে ষ্টৰৰ পৰা। প্লে ষ্টৰত আহিব। অহাৰ পিছত আচ্ছা, মই বাকীখিনি ডিছক্ৰিপশ্যনত দি আছোঁ। এই এপখনৰ নাম কোনখন এপৰ পৰা ভিডিঅ' ডাউনলোড কৰিব লাগে। ভিডিঅ'খন ইমানতে হেক কৰিলোঁ। মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। মোৰ এইখন ইউটিউব নতুন চেনেল হয়। অ'কে, বাই।